मन्त्री पीयूष हाजरिकाया गरेश्वराव माथावरि बायनायखौ नायगिदिंहैदों। गरेश्वरनि साखाथियाव थानाय बगरीबारियाव दैबानाजों बायलांनाय माथावरिखौ दिनै आसाम सरकारनि केबिनेट मन्त्री पीयूष हाजरिकाया नायगिदिंहैदों। माथावरिखौ नायगिदिंहैनानै थाबैनो सरासनस्रा महरै रायजोफोरनि हान्थामेला खालामनो हानाय बायदियै माथावरिखौ लुफुंना होनो खोथाहोयो। डिसेम्बर दाननिफ्राय बिगियानारि आदबजों गासैबो माथावरिखौ लुफुंगोन होननानै फोरमायो मन्त्री पीयूष हाजरिकाया। दिनै फुटिमारि दैसानि बगरीबारियाव दैबानाजों बायलांनाय मोननै माथावरिखौ नायगिदिंहैनायजों लोगोसे मन्त्री हाजरिकाया बगरीबारिनि दैबानाजों भुगिनांनाय सुबुंफोरनि थासारिनि सायाव सुलु लाहैयो। माथावरि नायगिदिंहैनाय समाव मन्त्री पीयूष हाजरिकाजों लोगोसे रायजोआरि बिजेपिनि आफादगिरि भवेश कलितायाबो बाहागो लादोंमोन। অঞ্চলৰ তিনিটা জায়গাত আমাৰ এই মথাউৰি ব্ৰিজ হৈছে। মানুহখিনি খুব কষ্টত আছে। আমি য'ত মথাউৰিত আছোঁ বগৰীবাৰী কয়, তাতেতো মই দেখিছোঁ ঘৰত চিন আছে 7 ফুট মানকৈ ঘৰত পানী হৈছে, ঘৰৰ মানে ওপৰত 7 ফুট মানলৈকে গৈছে। গতিকে মানুহখিনি খুব কষ্টত আছে। এই বিপদৰ সময়ত মাত এষাৰ দিব আহিলোঁ। আমাৰ সভাপতি ভৱেশ দায়ে মোক আহিবলৈ এটা নিৰ্দেশ দিছিলে। অহাকালিহে আগত আছিলে, কিন্তু অলপ সুবিধা পাই আজি আহিলোঁ। মই এই গাঁতকেইটা যিকেইটা ব্ৰিজ হৈছে সেইকেইটা ইমিডিয়েট মাৰি দিয়াৰ ব্যৱস্থা কৰিম, যাতে মানুহ অহা যোৱা কৰিব পাৰে। সেইটো কিন্তু টেম্পৰেৰী কাম হ'ব আৰু আমি ডিচেম্বৰ মেক্সিমাম জানুৱাৰীৰ ভিতৰত পাৰ্মানেণ্ট কাম কৰিম। আৰু এটা ভাল খবৰ আছে, এই মথাউৰিটোত আমি পকাও ইতিমধ্যে চেংচন দিছোঁ, ব্লেক টপিঙো চেংচন দিছোঁ। আমাৰ সভাপতি ডাঙৰীয়া কৰিছে তেখেতৰ সমষ্টিত। কাম আৰম্ভ হৈ যাব, ভালকৈ কৰিম। আপোনালোকে কোনোৱে চিন্তা কৰিব নালাগে, ভালকৈ কাম কৰিম। মানে কোনটো কথা কৈছে? আপোনালোকক ক'লোঁ টেম্পৰেৰী পাৰ্মানেণ্ট দুটা বস্তু। টেম্পৰেৰীটো এতিয়া কৰিম, সেই টেম্পৰেৰীটো এইটোতো মিনিমাম 1 মাহ লাগিব কৰোঁতে। সিটো যিটো চালোঁ সেইটো চাগে 10-12 দিন লাগিব আৰু 1 সপ্তাহ পাছত আৰম্ভ কৰিম। প্ৰথমে সিটো কৰিম, তেতিয়াহে ৰাস্তাত লাগিব পাৰিম। প্ৰথমটো, তাৰপাছত ছেকেণ্ডটো কৰিম, তাৰপাছত থাৰ্ডটো। তেনেকৈ অহা 1.5-2 মাহৰ ভিতৰত গোটেইকেইটা ৰাস্তাৰ মানুহ অহা যোৱা কৰিব পৰা নিশ্চয়কৈ কৰি দিম। আজি আমাৰ বগৰীবাৰীত যোৱাকালিও আমি আহি আছোঁ ইয়াতে মন্ত্ৰী ডাঙৰীয়া, আমাৰ বিভাগৰ মন্ত্ৰী ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া আহিছে, তেখেতে আশ্বাস দিছে আৰু অনতি পলমে ইয়াত যি দুৰ্গত ৰাইজৰ সাহাৰ্যাৰ্থে লগতে যিকেইটা ব্ৰিজ হৈছে এই ব্ৰিজকেইটা এসপ্তাহৰ ভিতৰত তেওঁ প্ৰথম ব্ৰিজটো মাৰি দ্বিতীয় ব্ৰিজটোৰ কাম 1 মাহৰ ভিতৰত কাম আৰম্ভ কৰিম বুলি তেখেতে আমাক আশ্বাস দিছে। আমি ধন্যবাদ দিছোঁ মন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা ইনিচিয়েটিভক। আশা কৰিছোঁ অতি সোনকালে আমি এই ব্ৰিজকেইটা যিকেইটা ভাঙি গৈছে এই ঠাইকেইটা ফিল আপ কৰি আকৌ যেন নৈ পাৰিৰ ৰাইজ এইফালৰ পৰা সিফালে অহা যোৱা কৰিব পাৰে, সুৰক্ষিতভাৱে থাকিব পাৰে। আৰু পুনৰ ডিচেম্বৰ মাহত ইয়াৰ স্থায়ী যিখিনি কাম আৰু ইতিমধ্যে এই ৰাস্তাটো ৰোড কাম এম্বেকমেণ্ট চেংচন হৈছিল 10 কোটি টকা, সেইখিনি কামো আমি আৰম্ভ কৰিব পৰা নাই। আশা কৰোঁ এই ব্ৰিজকেইটা কমপ্লিট কৰিব পাৰিলে ৰাস্তাটো পিছ কৰি দিব পৰা যাব। বানপীড়িত লোকসকলে আৰ্থিক সাহায্য পাব নেকি? আৰ্থিক সাহায্য নিদিয়ে নহয়, এইটো ৰিলিফহে দিয়ে। ইতিমধ্যে বানপীড়িত ৰাইজে ৰিহেবিলিটেশ্যন যিবিলাকৰ ঘৰ বাৰী ভাঙিছে এজ পাৰ আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ডিজাষ্টাৰ মেনেজমেণ্ট ৰুল মতে যিখিনি পাব লগা আছে আদায়খিনি পাব।